এইটো আমাৰ পিছফালৰখিনি তাৰমানে পৰিৱেশ। এই পিছফালে তাৰমানে আমি কঁঠালজোপা আমাৰ ভাঙি পৰি গ'লে। তই আগতে এবাৰ মই এটা ভিডিঅ'ত দিছিলোঁ, এই কঁঠালজোপা দেখিছিলোঁ ভাঙিছে, লাগি আছে এতিয়াও। এই কঁঠাল লাগি আছোঁ, চবৰে দেখুৱাই দিছোঁ ৰ'ব। এই কঁঠালজোপা তাৰমানে ধুমুহা বতাহত ভাঙি গ'ল, ধুমুহাত ভাঙি গ'ল আৰু তাৰমানে ধুমুহা বতাহত ভাঙি যোৱাৰ কাৰণে তাৰমানে মোৰ কঁঠালজোপা তাৰমানে এটা ইয়াত ডাঙৰ কঁঠাল এটা লাগি আছিলে, ডাঙৰ মস্ত কঁঠাল এটা। এই বহাগ মাহত কিন্তু বহাগ মাহত কঁঠাল কেতিয়াও তাৰমানে নপকে আৰু কেতিয়াও হেৰি নহয়, অসম্ভৱ কাৰণে মই আপোনালোকক তাৰমানে এই কঁঠালজোপা তাৰমানে আচৰিত তাৰমানে সেইটো দেখুৱাম। কঁঠালে পকিছে, কেনেকুৱা ফুট ওলায় কি ওলায় সেইটো মই ফালি পেলাই দেখুৱাম। এতিয়া পকিছে 5 দিনৰ মূৰৰ ভিতৰত, আপোনাৰ ভিডিঅ'টো চাবচোন। উঠিলোঁ, পিছফালে ভাতকেৰেলা ফুলিছে, ফুলিছে ভাতকেৰেলা চাং এইটো, লাগিছে আৰু ভাতকেৰেলা সৰু সৰু হৈছে অকণ অকণ দেই। ধুনীয়াকৈ কেনেকুৱা কথা ওলায় একদম দেখুৱাই দিম ধুনীয়াকৈ। তই মৰাচোন ভাল বুজিছা, এই সুন্দৰ ওচৰলৈ মৰা, ওচৰলৈ মৰা, কি সুন্দৰ ওলাইছোঁ। চব খাই চাওঁ নে ফুট মৰাচোন খোলা, সুন্দৰ মিঠা হয়। বঢ়িয়া কম কিবা আচৰিত কথা, কঁঠালে আমাৰ এই বহাগ মাহটো যে পকে, বহাগৰ আজি কেই তাৰিখ মই পাহৰিলোঁ, কেই তাৰিখে নহওক, কিন্তু বহাগৰ মাহত কঁঠাল পকিছে আমাৰ গছজোপাত। সেই গছজোপা আকৌ ধুমুহা বতাহত ভাঙি গ'ল, 5 দিন হৈছে আজি। আগতে কৈছোঁৱে ধুনীয়া মিঠাটো খাবলৈ বঢ়িয়া। মই ফুট দেখুৱাই দিছোঁ ৰ'ব, এইটোত খাই লওঁ, ওচৰৰ পৰা মই ফুটটো দেখুৱাই দিম ৰ'ব। ধুনীয়া ফুট চাওক, লাষ্টত এতিয়া মোক খাই হৈ গ'ল। এতিয়া মোৰ দেউতা আছে আৰু মোৰ ছোৱালীজনী আছে। ধুনীয়াকৈ এইখিনি কঁঠাল খুৱাম তাৰমানে, এইখিনি কঁঠাল ধুনীয়াকৈ তাৰমানে কঁঠালটোৰ পৰা তাৰমানে এৰুৱাই পেলাই বাতিটো ধুনীয়াকৈ থৈ দিছোঁ। এই কঁঠালখিনি চাওক, চবত দেখুৱাই দিছোঁ কি ধুনীয়া হালধীয়া হৈ পেলাই পকি গৈছে এই বহাগ মাহৰ ছিজনত। এনে ভিডিঅ'টো মই নবনালোঁ তাৰমানে এইটো কাৰণে ভিডিঅ'টো বনাবলৈ হ'ল, বহাগ মাহৰ ছিজনত যে আমাৰ কঁঠাল পকিছে। আগতে মই আৰু এটা ভিডিঅ' তেনেকৈ দিছিলোঁ, আপোনাৰ বহাগ মাহতে পকিছিলে, আপোনাৰ দীপ বৰা ব্লগ এনেকৈ বুলিছিলোঁ। সেই ব্লগটো সেই ভিডিঅ'টো তাৰমানে অলপ ডিলিট হৈ গ'ল, কিবা এটা হ'ল তাৰমানে, হোৱাৰ কাৰণে কিছুমান ভিউজ নহা হ'ল। এতিয়া আকৌ দীপ বৰা বুলি খুলিলোঁ। সেইটো আপোনালোকে যদি সহায় কৰে মই আগবাঢ়ি যাম, সেইটোৱে আৰু। আমাৰ দেউতাও এতিয়া খাই আছে ধুনীয়াকৈ কঁঠাল। এয়া দেউতাই ধুনীয়াকৈ কঁঠাল খাই আছে, চাওকচোন হাঁহি পাইছে, আছে হাঁহিছে। কেইফুট খালি দেখোন? 1 2 3 4 5 6 7 ফুটে খালি দেখোন। ফুটা